Hello everyone, কি খবৰ? আশা কৰিছো আপোনালোক সকলো ভালে আছে। মই হিখিমনিয়ে আপোনালোক সকলোকে মোৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছো। নতুন বছৰ আহি আছে, সকলোকে নতুন বছৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। আশা কৰো আপোনালোকৰ জীৱনটো সুখময় হৈ পৰক, সুখ সমৃদ্ধিৰে নতুন বছৰটো ভৰি পৰক, তাকে কামনা কৰো। আজি ভিডিওটো আৰম্ভ কৰিছো আমাৰ আইতাহঁতৰ ঘৰৰ ওচৰৰ পৰা। আৰু আইতাহঁতৰ ঘৰত, আইতা ঘৰ মানে মোৰ পুৰণি ঘৰৰ পৰা ভাবিলো আপোনালোকক বিহু ফিল এটা দি দিওঁ। তেতিয়াহ'লে বলক আপোনালোকক বিহু ফিল কেনেকৈ দিব পাৰো চেষ্টা কৰিম, দেখাওগৈ। তেতিয়াহ'লে আইতা ঘৰ আহি পাই গলোহি, বলক তেতিয়াহ'লে ক'ত কি হৈ আছে আপোনালোককো দেখাই দিওঁ। ইয়াত হৈ আছে ধান ভাজি আছে আৰু এই ইয়াত চিৰা খুন্দি আছে। চিৰা বিহুৰ যা যোগাৰ চলিছে আমাৰ ইয়াত, সেইটো কাৰণে ভাবিলো আপোনালোকক বিহু ফিল এটা দি দিওঁ। এইবোৰ দেখিলেহে বিহু অনুভৱ হয়নে বাৰু? তাকে ভাবিলো আপোনালোককো দেখাই দিওঁ। বিহুৰ যা চলিলে আমাৰ ফালে। এয়া মা সেয়া দিব বাই, এইফালে খুৰী, সকলোৱে লাগি আছে লগতে। এইফালে আহি গ'ল আমাৰ বেটি। হাই কৈ দিয়া, বেটি হাই কৈ দিয়া। হাই, কি খবৰ কোৱা? এইফালে আমাৰ আইতা জীয়ৰী হৈ আছে পুৰা। নমস্কাৰ কৈ দিয়া আইতাই, নমস্কাৰ কৈ দিছে নাই কৈ দিয়া না। নমস্কাৰ, ভালনে বুলি সুধ আকৌ। মোৰ ভালে কৈ দে তই। আমাৰ আইতা হয় আৰু এইফালে আমাৰ দাদাৰ টিকলিজনী। আৰু মই এইফালে কৰি আছো চাহ বনাই আছো। আৰু সকলোলৈকে চাহ মই বনাই লৈ আহিলো। এতিয়া চবে চাহ খাই ল'ব, এইফালে লাগি আছে পুৰা কামত। চাহ খাই লওক খুৰী, চাহ খাই লওক। লাল চাহ খাব নে এইবোৰ চাহ খাব? দিলে নে কি খুৰীয়ে? খুৰীয়ে লাল চাহ খাব, আমি গাখীৰ চাহ খাই লওঁ। এইডোখৰ কণা নিচিনা কাটিবলৈ কম, সিফালটো ওখ হৈছে। এইটো সমানত কাটিবলৈ কম। ঠিক আছে। ঠিক আছে। কোনডাল? সেইডাল থিয় কৰি থোৱাডাল? ঠিক আছে, যাওক তেতিয়াহ'লে। খাবলৈ লৈছিলোহে, দেউতাই আকৌ মাতিলে। বাগানখন কিমান ওখত কাটিব লাগে, মানে কলম দি আছে যে, সেইখিনি দেখাই দিবলৈ কৈছে। কোনোবা এডোখৰ বেছি ওখ হৈ গ'ল, তো চাই আহিলোঁ। এতিয়া চাহকাপ খাই লওঁগৈ মজাকৈ। তাৰ পাছতে আকৌ ঢেঁকী দিব লাগিব। ঢেঁকী নিদিওঁ মই, এই ধান ভাজিব লাগিব, এইবোৰ কৰিম। চাহকাপ ধুনীয়াকৈ খাই লওঁ, তাৰপাছতে মোৰ লাগিম আৰু। এতিয়া আমাৰ সৰু খুৰী লাগি গৈছে কামত, দিব বাই বদলি দিছে। সেয়া খুৰীয়ে ঢেঁকী দি আছে। আমাৰ মা একেটা কামতে অধনিৰ পৰা লাগি আছে, খুৰীহে অকল বদলি হৈছে। এনেকৈয়ে গোটেইকেইগৰাকী লগ লাগি চিৰা খুন্দি আছে। আৰু যিহেতু মাঘ বিহু আহি আছে, আগতীয়াকৈ চিৰা পিঠা খুন্দি ল'লে অলপ মনটোকে পাতল লাগি থাকে দিয়কচোন। সেইটো কাৰণে আগতীয়াকৈ চিৰা জলপানকেইটা খুন্দি ৰাখিছে। তেতিয়া আৰু বিহু অকণমান ভাৱ এটাও আহি থাকিব, সোনকালে কামবোৰো আজৰি হৈ যাব। ইফালে আমাৰ আইতাৰ ডাঙৰ বোৱাৰীয়েক আৰু এইফালে আমাৰ আইতাৰ সৰু বোৱাৰীয়েক, দুয়োগৰাকীহে লাগি চিৰা এইবোৰ ভাজিছে। তাৰ পাছত এতিয়া খুন্দিব আৰু সেই ইয়াত ঢেঁকীত দি মই লাগি গৈছো কামত। জীৱনত প্ৰথমবাৰ এইটো চিৰা ভজা কামটো মই প্ৰথম কৰিছো আজি, হয় না? আগতে কৰি নাই পোৱা, আজি প্ৰথম কৰিছো। আৰু মুখখন দেখিলে হেৰিটো দেখিছে, কি কয় দেখিছে। চিৰা খুন্দা কামত প্ৰথমবাৰ ধৰিছো, জানিছোনে নাই আপোনালোকে জনাবচোন।
খুন্দা চিৰাখিনি আপোনালোকক দেখাই দিওঁ বুলি ভাবিলোঁ। তুহে সৈতে আছে এতিয়া, কিন্তু ডাঙৰ ডাঙৰে হৈছে দিয়ক। অঁ, অলপ সময় পাছত গাখীৰে চেনিয়ে খাবই পাৰিম আৰু। আমি মাঘ বিহু আদৰিবলৈ ৰেডি হলোৱেই। আপোনালোক হৈছেনে? এতিয়া মই ঢেঁকী দিব লৈছো। ডাঙৰ হ'ব বুলি এতিয়া দেখা হেৰিটো কৰি ঢেঁকীটো দেখাম নেকি? এয়া ঢেঁকী দিছে। এইগৰাকী নতুন নেকি? হাত নেমাৰিব। ঢেঁকী দিলোঁ, তাৰপাছতে ধান ভাজিলোঁ, চিৰা মানে খুন্দা কামখিনি কৰিলোঁ আৰু এইফালে এখন আমাৰ দেখিছেনে বাচন্তি সৰু দাইৰ লাইট নাইকিয়া বাচন্তি। তো এতিয়া মই আৰু ঘৰলৈ গৈ থাকোঁ। আৰু এতিয়া মই ঘৰলৈ যাবলৈ আহি আছোঁ। জীৱনত প্ৰথমবাৰৰ বাবে চিৰা খুন্দিলোঁহি আজি। মই অলপ লাগিলোঁ বাৰু, মা খুৰী হাঁহতি বেছিকৈ লাগি আছে, বৰমা আহিলে শেষত। তো আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ মোৰ এক্সপিৰিয়েঞ্চ, ভাল লাগিলে বহুত। এতিয়া ঘৰলৈ যাওঁ আৰু এইফালে আমাৰ বাগানখন দেখিছে আৰু বিহুৰ যুঁজা আমাৰ ফালে চলিলেই, আমাৰতো চিৰা হ'লেই আৰু দেখিছে সকলোৱে। তো আপোনালোকৰো হ'ব চাগে নিশ্চয়। এতিয়া বিহু পাইছেহি, যিহেতু বিহু আদৰিবলৈ সকলোৱে যুঁজা চলাইছে, আপোনালোকেও নিশ্চয় চলাইছে। এতিয়া ঘৰলৈ গৈ লওঁ। সৰু সৰুকৈ আপোনালোকক বিহুৰ অকণমান ফিল এটা দিওঁ বুলি ভাবিলোঁ। আমাৰ যিহেতু গাত বিহু বিহু অকণমান লাগিছে, তো সেইটো কাৰণে ভিডিঅ'টো বনালোঁ। আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব আৰু মৰম দিব বুলি আশা ৰাখিছোঁ। আজিলৈ বাই বাই, সকলোৱে ভালে কুশলে থাকিব। ভিডিঅ'টো সামৰাৰ আগতে আপোনালোকক পুনৰবাৰ নতুন বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বাই বাই।